জানো হেয়তি কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতো কৈছে নেহৰ বহাগৰ বিহু তিয় ঐ নে নাচি কেনে কৈ থাকো বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুষ ৰেখা গণজীৱনৰ ৰেখা কোনে কৈছে এবাৰ বিহু নহব বিহু কিংবা বহাগ প্ৰতিজন অসমীয়াৰ দেহত আৰু প্ৰাণত চিৰবিৰাজমান Hi friends, hope you all are doing good. I don't know how relevant this question is right now as we all are going through a crucial phase. We are restricted to our homes, restricted from our normal life, and it's all because of the death spell that has been casted by the deadly virus COVID-19. COVID-19 মৃত্যুৰ বিভীষিকাৰ ৰূপত মানৱ জাতিৰ মনত আতংকৰ সৃষ্টি কৰিছে এবাৰ সেয়ে হয়তো ৰাজহুৱাভাৱে বিহু উদযাপন কৰিব আমি নোৱাৰিম কিন্তু আমাৰ আদৰৰ ৰঙালী বিহুটিৰ যিসমূহ পৰম্পৰা আছে সেয়া আমি পৰিয়ালৰ লগত ঘৰতে থাকি পালনটো কৰিব পাৰিম The only thing that we can hold on to now is hope. For us, the Assamese community, spring is hope. As spring marks the beginning of Assamese New Year and also marks the beginning of cultivation. This year, there will be no celebrations as we are locked down at home due to COVID-19. অৱশ্যে এবাৰ বহাগত মই নচাৰ কথা নাছিল কিন্তু আজি মই আপোনালোকৰ বাবে নাচিবলৈ ওলাইছো কিয়নো এই বিহু ফাংচনসমূহত আপোনালোকে বৰ হেঁপাহেৰে হিলদল ভাঙি ওলাই যায় নিজৰ প্ৰিয় শিল্পীসকলক মঞ্চত অনুষ্ঠান পৰিৱেশন কৰা চাবলৈ এবাৰ সেয়া সম্ভৱ নহ'ব কিন্তু মই ঘৰতে থাকি আপোনালোকৰ বাবে নাচিবলৈ লৈছো But today I will be performing Bihu for all of you, especially for the ones at the front line who are fighting for us, who are risking their lives to protect ours. A big salute to the doctors, medical team, police, armed forces, government, and the volunteers. You're doing a great job. Thank you. Thank you so much. A happy Rongali Bihu to all of you. এইখিনিতে মই সেই বীৰ যোদ্ধাসকললৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকলে নিজৰ প্ৰাণৰ চিন্তা নকৰি আমাৰ বাবে যুঁজি আছে আমাক সুৰক্ষিত ৰাখিবলৈ ডক্টৰসকল মেডিকেল টিম পুলিচ আৰ্মড ফৰ্চেছ ভলেণ্টিয়াৰ্ছ মিডিয়া সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ দায়িত্ব ইমান নিয়াৰিকৈ পালন কৰাৰ বাবে স্যাম আজি মই তোমাৰ বাবেও নাচিম জাতিৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকলে নিজৰ প্ৰাণ হেৰুৱালে সেই শ্বহীদসকললৈ মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ বহাগৰ ওলগ যাচিলোঁ This pandemic has taken lives of millions. I pray for the departed soul, may they rest in peace. And I extend my heartfelt condolence to the bereaved families. May God give you the strength to strive through this difficult time. প্ৰিয় দৰ্শক আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই অকণমান আপোনালোকলৈ বুলি বিহু নাচিবলৈ গৈছোঁ